দাদা আমাৰ যে সেই বেয়া সময়বোৰ আহে সেই সময়ত নিজক ভালে ৰাখিবলৈ আমি কি কৰা উচিত তেনেকুৱা বেয়া সময়ৰ প্ৰস্তুতি বহু আগৰ পৰাই কৰাটো দৰকাৰ তুমি কোনটো সুধিছা আৰ্থিকভাৱে নে মানসিকভাৱে সুস্থিৰ হৈ থকাৰ কথা কৈছা মানসিকভাৱে আমি কেনেকৈ চম্ভালিম জীৱনৰ তেনেকুৱা সময়খিনিৰ বাবে তোমাৰ ক্ৰিয়েটিভিটি তোমাৰ সৃষ্টিশীলতা তোমাৰ নিজৰ মাজত সাঁচি ৰখা তুমি যি কৰি ভাল পোৱা যি কৰিলে তুমি ঘণ্টা ঘণ্টা ধৰি লাগি থাকিব পৰা সেই কামটোত না ভাগৰ লাগে না ভোক লাগে তেনেকুৱা এটা কাম তুমি নিজৰ মাজত সাঁচি ৰখা সেয়া যিকোনো হ'ব পাৰে মাত্ৰ সেই কামটো সৃষ্টিশীল কাম হ'ব লাগিব কাৰণ কিয় জানা জীৱনত কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা এটা সময় আহিব যেতিয়া তুমি নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিবা দুখৰ সময়ো আহিব পাৰে আৰু সেই সময়ত সেই ক্ৰিয়েটিভিটি তোমাৰ বাবে সকলোতকৈ ডাঙৰ বন্ধু হ'ব আৰু যি বন্ধুৱে তোমাক বিপথে যোৱাৰ পৰা ৰক্ষা কৰিব তোমাক অকলশৰীয়া হ'বলৈ নিদিব তোমাক মানসিকভাৱে ভাগি যাবলৈ নিদিব সেই ক্ৰিয়েটিভিটি তুমি প্ৰফেশ্যনেলি নল'ব পাৰা বা তাৰ পৰা তুমি উপাৰ্জন নকৰিব পাৰা তেনে ক্ৰিয়েটিভিটি তোমাৰ মিউজিকত হ'ব পাৰে তোমাৰ গানত হ'ব পাৰে তুমি ছবি অঁকাত হ'ব পাৰে খেলাত হ'ব পাৰে বা যিকোনো বস্তুত হ'ব পাৰে মাত্ৰ সেই সময়ৰ বাবে তেনেকুৱা এটা ক্ৰিয়েটিভিটি তুমি মনৰ মাজত তুমি তোমাৰ মাজত থৈ দিয়া